Hello everyone, নমস্কাৰ নতুন এটি ৰেচিপি ভিডিঅ'ৰ হৈতে মই ৰীতাশ্ৰী বৰাই আপোনালোক সকলোকে মোৰ চেনেলটিলে স্বাগতম জনাইছো কি খবৰ সকলোৰে ভালে আছেনে সকলো সো আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছো ভাপত দিয়া মাছৰ এটা ৰেচিপি ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে আপোনালোকৰ এটি সৰু অনুৰোধ যদি আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি লৈ আহিছে বা প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টি চাই আছে তেনেহলে প্লিজ মোৰ চেনেলটি সাবস্ক্ৰাইব কৰি দিবচোন আৰু যদি ভিডিঅ'টি চাই ভাল পাই লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব বুলি মোৰ আশা থাকিল আৰু এয়া দেখিলেনে বাৰু এয়া লোকেল ৰমাছ হয় দেই মাছখিনি এতিয়া এয়া মই ভালকৈ ধুই মেলি লৈছো মোৰ ৰেচিপিটোৰ বাবে আৰু সদায় একেদৰে খাই আমনিও লাগে দিয়কচোন কেতিয়াবা অকমান বেলেগকে বনাই খাব মন যায় আৰু বিশেষকৈ আমি মাছটো বইল কৰি খাওঁ দেই আৰু ভাপত দি মেলিও খাওঁ আৰু আজি যেহেতু ভাপত দি মেলি বনাব লৈছো ভাবিলো আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰোঁ আশা কৰিছো আপোনালোকে এই ৰেচিপি ভিডিঅ'টি চাই ভাল পাব আৰু মাছটো যে আমি বিভিন্ন ধৰণে বনাব পাৰোঁ আৰু যেনেকৈ নবনাও কিয় মাছটো খাবলৈ ভালেই হয় যেনেকৈ মাছৰ বইল মাছৰ পাতত দিয়া মাছৰ ভাপত দিয়া মাছৰ জোল মাছৰ ফ্ৰাই মাছৰ টেঙা আঞ্জা নহয়নে বাৰু এনেকৈ বিভিন্ন ধৰণে আমি বনাই খাব পাৰোঁ আৰু এয়া দেখিলেনে বাৰু ৰেচিপিটোৰ বাবে প্ৰয়োজন হোৱা গোটেই সামগ্ৰীখিনি মই যোগাৰ কৰি ল'লোঁ এফালে মাছ লৈছোঁ মই 3 পিচ পিঁয়াজ এটা কাটি লৈছোঁ আৰু জলকীয়া ল'লোঁ আৰু আদা নহৰু অকণমান থেতেলাই ল'লোঁ আৰু এফালে মান ধনিয়া পাত অকণমানো লৈ লৈছোঁ আৰু এতিয়া মই ৰেচিপিটো আগবাঢ়িছোঁ বনাবৰ বাবে আৰু ইয়াতে মই ব্যৱহাৰ কৰিম বগা সৰিয়হখিনি এনেকৈ মই গৰম পানীতে অকণমান সময়ৰ কাৰণে তিয়াই ৰাখিছোঁ আৰু সৰিয়হখিনি প্ৰায় কোমল হৈছে দেই মই মিক্সিত পিচিব পৰা হৈছোঁ আৰু এইফালে দেখিলেনে বাৰু আৰু এটা বস্তু ইয়াতে মই ব্যৱহাৰ কৰিম আৰু সেয়া হৈছে খৰিচা টেঙা আমাৰ এনেকৈ থয়েই প্ৰত্যেক বছৰে আৰু এয়া খৰিচা অলপো মই লৈ ল'ম ব্যৱহাৰ কৰিম ইয়াতে আৰু এতিয়া এয়া চামুচ এখনৰ সহায়েৰে মই উলিয়াই লৈছোঁ খৰিচাখিনি আৰু খৰিচাখিনি যে খাবলৈ ইমান বেছি সোৱাদ লগা হৈ আছে নহয় এই বছৰে থোৱা বাৰু আমাৰ এয়া আৰু এনেকৈ মই এয়া প্ৰায় 3 চামুচ উলিয়াই ল'ম খৰিচা এতিয়া লৈ লৈছোঁ এটা মিক্সি জাৰ আৰু মিক্সি জাৰটোত এতিয়া মই যোনখিনি সৰিয়হ তিয়াই ৰাখিছিলোঁ যে পানীতে সেইখিনি এতিয়া ইয়াতে মই দি লৈছোঁ আৰু এতিয়া অকণমান মই পানীও ইয়াতে এড কৰিব লাগিব তেতিয়া আচলতে মোৰ একেবাৰে ফাইন পেষ্ট এটা বনিব যিহেতু মই অকণমান ফাইন কৰিব লাগিব পেষ্টটো আৰু যদি সৰিয়হখিনি গোটা হৈ থাকে ন তেতিয়া খাবলৈ অকণমান তিটিকি লাগে চ' ভালকৈ মই পেষ্টটো বনাই ল'ব লাগিব আৰু এতিয়া এইখিনি গোটেইখিনি মই ভৰাই লৈছোঁ আৰু ইয়াতে মই অকণমান যোনটো মই খৰিচা উলিয়াই ল'লোঁ ন সেই খৰিচাখিনি ইয়াতে প্ৰায় 1.5 চামুচমান ইয়াতে মই ব্যৱহাৰ কৰিম আৰু খৰিচা দিলে যে ইয়াতে খুব বেছি সোৱাদ লগা হয় খাবলৈ আৰু খৰিচাৰ নিজৰ এটা ফ্লেভাৰ আছে যিহেতু যিকোনো ধৰণৰ আঞ্জাতে আচলতে খৰিচাটো দিলে খাবলৈ খুব বেছি সোৱাদ লগা হয় আৰু এতিয়া এইখিনি দেখিলেনে বাৰু এতিয়া মই ভালকৈ পেষ্ট এটা কৰি আনিব লাগিব ভাপত দিয়া মাছত যদি আপোনালোকে কেতিয়াও খৰিচা দি খাই চোৱা নাই তো কেতিয়াবা খাই চাবচোন খুব বেছি ভাল লাগে খাবলৈ আচলতে আৰু এয়া চাওকচোন খৰিচা আৰু সৰিয়হখিনি এনেকৈ মই ভালকৈ পেষ্ট বনাই আনিলোঁ আৰু একেবাৰে গোটা হৈ থকা নাই সৰিয়হখিনি একদম ভালকৈ পিচ গৈছে দেই আৰু ইয়াতে এতিয়া মোক প্ৰয়োজন হ'ব এটা টিফিন বাটি আৰু এয়া দেখিলে বাৰু এটা টিফিন বাটি মই লৈ লৈছোঁ আৰু চাব যাতে আপোনালোকে টিফিন বাটিটোৰ হাফুখন টান হয় দেই যদি ঢিলা হয় তেতিয়া মাছৰ পৰা যোনখিনি আমি মাছৰ বস্তু এড কৰোঁ ন সেইখিনি লিকেজ হোৱাৰ চান্স থাকে বা পানী সোমোৱাৰ চান্স থাকে আৰু এয়া দেখিলে বাৰু টিফিন বাটিটোৰ তলতে এতিয়া মিঠাতেল অলপমান মই এড কৰি দিছোঁ আৰু যোনখিনি পিঁয়াজ কাটি লৈছিলোঁ ন সেই পিঁয়াজখিনি এতিয়া ইয়াতে মই দি দিছোঁ আৰু গোটেই পিঁয়াজখিনি অৱশ্যে মই দি দিয়া নাই দেই অলপমান ৰাখি থৈছোঁ আৰু যোনখিনি মই আদা নহৰু থেতেলাই লৈছিলোঁ ন সেইখিনি এতিয়া ইয়াতে মই এড কৰি দিছোঁ আৰু এতিয়া ইয়াৰ ওপৰতে মই মাছ কেইপিচ ইয়াতে এড কৰি দিছোঁ আৰু অলপমান পিঁয়াজ মই ৰাখি থৈছিলোঁ যে সেইখিনি এতিয়া ইয়াৰ ওপৰতে মই এড কৰি দিছোঁ আৰু অকণমান মই আদা নহৰু ৰাখি থৈছিলোঁ সেইখিনিও এতিয়া ইয়াৰ ওপৰতে মই এড কৰি দিম আৰু এইখিনি দেখিলেনে বাৰু গোটেইখিনি এতিয়া মই ইয়াৰ ওপৰতে এড কৰি দিছোঁ
সৰিয়হখিনি পেষ্ট কৰোঁতে মই অলপমান খৰিচা তাতে দিছিলোঁ আৰু অলপমান খৰিচা মই এনেকৈ গোটাকৈ ৰাখি থৈছিলোঁ সেইখিনি খৰিচা এতিয়া ইয়াতে মই এড কৰি দিছোঁ আচলতে এনেকৈ দিলে খাবলৈ খুব বেছি সোৱাদ লগা হয় চ' অকণমান মই এতিয়া ইয়াৰ ওপৰতে এড কৰি দিছোঁ আৰু এতিয়া সৰিয়হ আৰু যোনখিনি খৰিচা মই পেষ্ট বনাই থৈছিলোঁ সেইখিনি এতিয়া ইয়াৰ ওপৰতে মই এড কৰি দিম আৰু এয়া দেখিলে বাৰু এনেকৈ ধুনীয়াকৈ মই এড কৰি দিছোঁ আৰু এতিয়া মিক্সি জাৰটোত অলপমান মই পানী এড কৰি দিছোঁ যিহেতু তাত লাগি থকাখিনি মই লৈ ল'ব লাগিব ন চ' সেইটো কাৰণে পানী অকণমান এড কৰি দিছোঁ আৰু তাতে এয়া দেখিলে মই অলপমান মই কাশ্মীৰী মিৰ্চ বা ৰেড চিলি এড কৰি দিছোঁ আৰু ইয়াতে অলপমান মই নিমখো এড কৰিব লাগিব নিমখ অকণমান ইয়াতে মই এড কৰিম এতিয়া সোৱাদ অনুসৰি নিমখ দি দিছোঁ আপোনালোকে নিজৰ জোখটো কৰি ল'ব আপোনালোকে যিমানখিনি বনাই তাৰ ওপৰতে বেছ কৰি আৰু দি দিব আৰু এতিয়া এইখিনি গোটেইখিনি মই ভালকৈ মিক্স কৰি মেলি এতিয়া ইয়াতে মই দি দিছোঁ কেইটামান জলকীয়া এতিয়া ইয়াৰ ওপৰতে মই এড কৰি দিছোঁ কেঁচা আৰু পকা মিলাই মেলি আৰু এইফালে ডাঙৰ সাইজৰ মানধনিয়া পাত এটাও লৈ লৈছোঁ এইটো এতিয়া ধুনীয়াকৈ কুটি মেলি ইয়াৰ ওপৰতে মই এড কৰি দিছোঁ আৰু শেষত একেবাৰে ওপৰতে মই মিঠাতেল অলপমান এড কৰি দিছোঁ আৰু পাৰিলে মিঠাতেলৰ পৰিমাণটো অকণ সৰহকৈ দিব তেতিয়া খাবলৈ সোৱাদ লগা হয় আৰু বেছিকৈ আৰু এতিয়া টিফিনৰ হাফুখন মই ভালকৈ টাইটকৈ মাৰি লৈছোঁ কেৰাহী এখন মই গেছতে পাতি দিলোঁ আৰু তাতে অলপমান মই পানী এড কৰিছোঁ আৰু এডাল ষ্টেণ্ড বহাই দিছোঁ আৰু পানীখিনি গৰম হ'লত এয়া দেখিলে বাৰু টিফিনটো তাতে মই বহাই দিছোঁ আৰু এতিয়া এয়া মই ভাপতে সিজিবৰ বাবে এয়া কেৰাহীৰ হাফুখন ভালকৈ ঢাকন মাৰি দিছোঁ আৰু প্ৰায় 15 পৰা 20 মিনিটমান মই এনেকৈ ভাপতে সিজালোঁ দেই আৰু এতিয়া প্ৰায় হৈ গৈছে আৰু এতিয়া আপোনালোকক দেখাই আছোঁ বাৰু কেনেকুৱানো হ'ল আৰু এয়া চাওকচোন কিমান ধুনীয়া হৈছে কালাৰটো চাওকচোন সঁচাকৈ দেখি মোৰে খাওঁ খাওঁ লাগি গৈছে বহুত বেছি ধুনীয়া হৈছে কালাৰটো আৰু আপোনালোকে যদি কেতিয়াবা এনেকৈ বনাই খোৱা নাই তো ট্ৰাই কৰি চাবচোন ডেফিনেটলি আপোনালোকক ভাল পাব এনেকৈ বনাই খাই চ' আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে ভিডিঅ'টি চাই কেনে পালে প্লিজ কমেণ্টছ কৰি জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব আৰু যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে ফাৰ্ষ্ট টাইম ভিজিট কৰিছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব বুলি মোৰ আশা থাকিল নতুন ভিডিঅ' যোৱা ব্লগছত আকৌ লগ পাম লাভ ইউ অল এণ্ড বাই